পুরা জাপ লাগি আছে। পান পাৰি আছো গাইছ, পান এই ঘামি মামি গৰমত ঠিক হৈ গ'লো আৰু তামান গৰম। পান পাৰি আছো, এইকেইটা আমাৰ পাণজোপা 20 জোপামান আছে, 20-30 জোপামান, সৰু ডাঙৰ মিলাই সৰু সৰু আছে নহয়, 30 জোপামান হ'ব। চক পাণ গাছকেইটা কেনেকা হৈ আছে। এইফালে আছে গোটেই বাৰীটোতে পাণ গছ আছে এনেকুৱাকে। মই ছিঙি পাণটো ছিঙি গৈ দি আছো, ইফালে মানুহজনীয়ে গুচিয়াই আছে। বলকচোন চাওঁ ইফালেও কিমান হ'ল। এইফালে ইমানটো আছেই জুকিয়াবলৈ, ডালে চালে ছিঙি অনা। সৰু পৰুৱাটো আছে, কোলাটো। ইফালে 2 বাচি আছে, গুচিয়াই থোৱা আছে। এইটো 80 কে আছে, 280, 160 আছে। ইয়াতো তেনেকুৱা ওলাব, ইয়াত 80-90 মান ওলাব এতিয়া আৰু। এনেকুৱাকৈ চব গুচিয়াই হৈ গ'ল, এতিয়া আৰু কলপাত দি বান্ধিবহে লাগে। ইয়াত আছে চাগে 20-25-20টামান হ'ব। পুরা জাপ লাগি আছে।